সকলোকে বিএলডি কমেডি চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আৰু মানে এয়া মোৰ ঘৰ নহয়, মোৰ নিজৰ ঘৰ নহয়, কালি আহিলোঁ শিৱৰাত্ৰি বুলি অকণমান ফুৰিবলৈ আহিলোঁ। চ' এটা ৰুমত আছোঁ, ৰুম কি আমাৰ ঘৰৰে কুটুমা হয়, তাতে আছোঁ। আৰু এতিয়া শিৱৰাত্ৰিলৈ যাম। চ' তাতে নাম আছে আৰু কিবা কিবি আছে। চ' দেখুৱাম, চ' ভিডিঅ'টো স্কিপ নকৰি ভালকৈ চব বলক। আমি এটা মন্দিৰৰ পৰা আহিলোঁ, এতিয়া নেক্সট এটা মন্দিৰৰ য'ত নাম চামি আছে তাতে দেম। যোৱাৰ আগতে এবাৰ ইয়াৰ পৰিৱেশটো মোৰ ঘৰৰ পৰিৱেশটো দেখুৱাই দিয়ক ৰ'বচোন। কি ফুলৰ টাব চাবাচোন, দেখোন ভাল লাগিছে। আপোনালোকক অলপমান দেখুৱাম, চব বলক। চাৰিওফালে পুৰা ভক্ত। महाप्रभु भोलानाथ प्रसिद्ध कल्याणमस्तु। দেউ নমস্কাৰ। नमस्कार। আপুনি ইয়াতে প্ৰতি বছৰে কৰে নেকি এনেদৰে? ইয়াতে আৰু বহুত ভক্ত হয় ন ইয়াত? बहुत भक्त है। ঠিক আছে। ভাং চাং আছেতো সেইবোৰ দেখুৱাম। তাৰ আগতে অলপ প্ৰসাদৰ কৈছে আপোনালোক দেখুৱাই দিছোঁ। সকলো পেকিং কৰি থোৱা আছে, ডাইৰেক্ট পেকিং চিষ্টেমত ইয়াত দি দিব। আচলতে এনেকৈ ভাল মিছা আৰু হাতেৰে দি থকাত তাতে পেকিং কৰিছোঁ যে এইটো ভাং ন? গোটা ভাং, গোটা ভাং হয়। আমাৰ ৰাইজে খাব কৈছোঁ, সকলোৰে কাৰণে আৰু এইটো সকলোৰে কাৰণে, প্ৰত্যেকৰে কাৰণে যোনে যোনে খাব পাৰিব। আমাৰ কিন্তু মন্দিৰৰ মহাপ্ৰসাদ বুলি কয় আৰু। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু লাইক শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰি নাপাহৰিব। বাই, ধন্যবাদ, জয় অসম।